কুমুকি আমি ছায়েন্স মিউজিয়ামত গৈ আছোঁ, লগত মাছতৰ ভাই আছে, আমাৰ মাছতৰ ভাই আছে। তো আমি চাব নেকি, আমি চাইকেল লৈ গৈ আছোঁ। আজি উল্টাকে চাইকেল লৈ গৈ আছোঁ, আমি গাড়ীত যোৱা নাই। তো চাই আছে, ভাল লাগিছে বহুত, মানে হাইৱেত চাইকেল চলাই। তো চাই থাকক শেষলৈকে। তো আমি মিউজিয়ামৰ ভিতৰত গৈ দেখি ছায়েন্স মিউজিয়ামে আহি পালোঁ। তো ফাইনেলি আহিলোঁ, এতিয়া ভিতৰখিনি দেখাই দিম। তো বন্ধুসকল, এইখিনিত দেখাৰ বস্তু এটাই আছে, অলপ মানে চিম্পলি অলপ বস্তুখিনি চাই লওক, তাৰপিছত যিটো এটা মানে অলপ মজাৰ বস্তু আছে সেই বস্তুটো দেখাই দিম। তো চাই থাকক, সম্পূৰ্ণখিনি চাব, তেতিয়াহে বেছি ভাল পাব, কিয়নো বহুত ভাল ভাল বস্তু আছে ভিতৰত। এইখিনি ৰাফলি দেখাই আছোঁ, তো সম্পূৰ্ণকৈ চাই থাকক। ধন্যবাদ। দেখাৰ বস্তুটো এইটোৱে, আপোনালোকে অলপ চাই থাকক, পিছত গম পাব এটা আচলতে কেনেকুৱা বস্তু, কিহৰ কাৰণে আধাখিনি দেখা যোৱা নাই। তো ইপিনে পৰা বস্তুটো মানে ট্ৰিককৈ লগাই থৈছে, কিন্তু কাঠৰখিনি ইয়াতে সোমাই যায় মানুহে। এইটো এটা আচলতে আইনাৰ ঘৰ, ৰুম এটা, মানে এটা বিচাৰি কৰা ৰাস্তা উলিয়াবৰ কাৰণে মানে সেইকাৰণে মানে বস্তুটো ছেট কৰা হৈছে ইয়াতে। তো এফালেদি গ'লে মানে মিৰৰত খুন্দা খাই ঘূৰি আহিব লাগে, এনেকুৱা মানে ৰাস্তাৰ চিষ্টেমটো। যিহেতু এইটো এখন ছায়েন্স মিউজিয়াম হয়, তো ছায়েন্সৰ লগত ৰিলেটেড মানে বস্তুবিলাক ৰখা হৈছে ইয়াতে। বিভিন্ন ধৰণৰ মিৰৰৰ মানে কেনেদৰে ৰিফ্লেক্ট হয়, বা মিৰৰত ৰিফ্লেক্ট হৈ বস্তুবিলাক ওলোটাকে কেনেকৈ দেখা যায়, এনেকুৱা ধৰণৰ বস্তুবিলাক ইয়াতে বেছিকৈ ৰখা হৈছে। মিৰৰৰ ছিষ্টেম বস্তুবিলাক বেছি ৰখা হৈছে। তো ইয়াত সঁচাকৈ আহিলেহে ভাল লাগে। তো এনেই বাহিৰৰ পৰা মানে ভিডিঅ' চাই থাকিলে ইমান বেছি মানে বুজা নাযায় বস্তুবিলাক, আহি চাব বুজি পাব ভালকৈ। তো ইয়াতে চব দেখা পাইছে, এইগিলা চব মানে মিৰৰ হাউচে হয়। এইখিনি এতিয়া য'ত আছোঁ আমি, এইখিনি মিৰৰ হাউচে হয়, আৰু বেলেগত আছে, বেলেগ বস্তু আছে। তো সম্পূৰ্ণকৈ চালে মানে বস্তুটো বুজি পাব আপোনালোকে। তো এইবিলাক মানে মিৰৰ হাউচ, নহ'লে এনে দেখায়। তো এইবিলাক মিৰৰ হাউচ, চব বাচ্চাবিলাকো মানে শিশুবিলাকেও খেলি আছে, চাওক বন্ধুসকল। ইয়াতে আৰু মানে বেলেগ ধৰণৰ মিৰৰ দি আছে, সৰু হোৱা ডাঙৰ হোৱা মিৰৰ দি আছে, চাওক চাওক, মজা পাব। ইমান হাল্লা হৈ আছে, মিৰৰতো মানে ফটোবিলাক ৰিফ্লেক্ট হৈ আছে। ষ্টুডেণ্টবিলাকৰ বহুত ষ্টুডেণ্ট আছে, ষ্টুডেণ্টবিলাকৰ মাত কথাবোৰো চব ৰিফ্লেক্ট হৈ আহি আছে। এইটো যিটো চুইচ আছে, চুইচটো টিপা দিলে মানে ভিতৰখিনি লৰচৰ কৰি থাকে। এনেকুৱা দুটা আছে, দুই ধৰণৰ, তেনেকৈ লৰচৰ কৰি থাকে চুইচটো টিপি দিলে। এইখিনি তলৰ দৃশ্য, এইখিনি ওপৰত উঠিলে তলৰ মানে যিখিনি গ্ৰাউণ্ড হয়,
সোমাওঁতে যিখিনি ঠাই আছে সেইখিনি তলৰ আৰু এইখিনি ওপৰৰ। তো ইয়াতে বায়' মেচিনছ বুলি লিখা আছে। তো মানে বায়'লজিকেল যিবিলাক মানে বস্তু আছে, চাইণ্টিফিক বস্তু মানে চাইণ্টিফিকেলি ৰিমেম্বাৰেবল বস্তু, মানে এতিয়া চাইণ্টিফিকেল এইবিলাক বস্তুবিলাক বায়'লজিকেল এইবিলাক মানে আঁকি থোৱা আছে আৰু ধুনীয়াকৈ কম্পিউটাৰৰ দ্বাৰা আঁকি থোৱা আছে। আৰু মানে কিছুমান ষ্ট্ৰাকচাৰেল বস্তুবিলাক মানে বনোৱা থৈ আছে মাটিৰে। তো চাই থাকক, ইয়াতে ইমান মানে দেখিবলৈকে একো নাই, কিন্তু তথাপিও হ'লেও চাই থাকক, ভালেই লাগিব। তো শেষলৈকে চাই থাকিব। Masud, what is this? Mic system. নাই একো দেখিবলৈকে একো নাই। তো ইমান দেখি একো ভাল নালাগিল, পিছত চাওঁ কি হয়। এই কোঠাটো আচলতে কয়লা খন্দা মানে চিষ্টেমটো দেখুৱাবৰ কাৰণে আছিল, কিন্তু কয়লা খন্দা মানে যিটো প্ৰেক্টিকেল যিটো সেইটো নাই। চাওক না, কি ভাল লাগি আছে ন। কিছুমানে ফটো লোৱাত ব্যস্ত, কিছুমানে আৰু প্ৰেমিকাৰ সৈতে আড্ডাত ব্যস্ত। আমিনো আৰু কি কৰিম, আমি ঘূৰি ফুৰো ফ্ৰেণ্ডকেইটাৰ লগত আৰু এনেকৈ ঝুলনাত ধুলি আছো, এনেকৈ খেলি আছো। তো আমাৰ কাৰণে এইবিলাকেই আৰু ন। এইখিনি আৰু মাছৰ ইকুৱেৰিয়াম আছে, এইটো আমি পিছত নেক্সট এটা এপিছডত দেখাই দিম। তো আজিৰ কাৰণে বাই বাই।